নমস্কাৰ, মোৰ চেনেলটোলৈ DK টেকন'লজি এণ্ড ব্লগ চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি এটা নতুন ভিডিঅ'ৰ সৈতে আজি আমি আলোচনা কৰিম জিঅ' চিমৰ আপুনি নাম্বাৰটো পাহৰিছে নেকি, আৰু আপোনাৰ আজিৰ দিনটোৰ MB কিমান আছে, আৰু আপোনাৰ প্লেন কোনদিনা কটা যাব ৰিচাৰ্জ, এই বিষয়ে আমি আলোচনা কৰিম। যদি আপোনালোকে ৰিচাৰ্জ কোনদিনা কাটিব এইবিলাক পাহৰি গৈছে, বা আপোনাৰ আজি MB কিমান আছে সেইখিনি পাহৰি গৈছে, তেনেহ'লে আপুনি মাইজিঅ' এপ নোহোৱাকৈ আপুনি চাব পাৰিব মেছেজৰ সহায়ত। আজি কেনেকৈ চাব এই বিষয়ে আমি আলোচনা কৰিম। বলক তেনেহ'লে মোবাইলৰ স্ক্ৰীনলৈ যাওঁ। আপোনালোকে জিঅ' চিমৰ সকলো সম্পূৰ্ণ বিৱৰণ চাবলৈ আপোনালোকে এটা নাম্বাৰত কল কৰিব লাগিব। ইয়াত আপোনালোকে 1299 নাম্বাৰটোত কল কৰিব লাগিব। কল কৰাৰ পিছত আপোনালোকৰ মেছেজৰ দ্বাৰা সকলো বিৱৰণ আহি যাব। মই আপোনালোকক কল কৰাটো দেখুৱাব নোৱাৰিলোঁ, সেয়েহে মই দুঃখিত। আপোনালোকক মেছেজটো এতিয়া দেখুৱাম। ওপৰত সকলো ডিটেইলছ আহি গৈছে। ইয়াত আহিছে বেলেঞ্চ ফৰ জিঅ' নাম্বাৰ, এইটো মোৰ নাম্বাৰটো 2222 RS 149। ইয়াত মই বেলেঞ্চ ভৰাইছিলোঁ, এইখিনি ডাটা এইখিনি আছে। SMS 100টা দিব পাৰিম। এইবিলাক উঠি আছে। প্লেন এক্সপায়াৰী 16 মাৰ্চত মোৰ ৰিচাৰ্জ কাটিব, এইটো দেখুৱাইছে। আৰু এইখিনিয়ে আপোনালোকৰ সকলো ডিটেইলছ আহি গৈছে। ইয়াত নাম্বাৰটো আহি গ'ল। এই ভিডিঅ'টো ভাল লাগিছে যদি লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু নেক্সট পালাত মই এয়াৰটেল চিমৰ নাম্বাৰ পাহৰিলে কেনেকৈ উলিয়াব সেই বিষয়ে মই আলোচনা কৰিম। আগলৈ ভিডিঅ' এনে পাই থাকিবলৈ চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰি থ'ব।